নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক অনন্ত গগৈ ব্লকলৈ স্বাগতম জনাইছোঁ। মই কিদৰে ৰঙালাও খেতি কৰিছোঁ তাৰ বিষয়ে আপোনালোকক আজি অৱগত কৰিব বিচাৰিছোঁ। মই F1 ভেৰাইটিৰ অৰ্জুনাৰ গুটি আনি প্ৰ'টেড পুলিসমূহ এনেদৰে পচোৱা গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে মই পুলিসমূহ এনেদৰে প্ৰ'টেড পচাই লোৱা গৈছে। পুলিসমূহ প্ৰ'টেড পচোৱাৰ পাছত ভালদৰে তাৰ পৰা উঠাই মই মূল পথাৰত ৰোপণ কৰিম। আপোনালোকে দেখিছে যে পুলিসমূহ প্ৰ'টেডৰ পৰা উঠোৱা গৈছে। উঠোৱাৰ পাছতে মই মূল পথাৰত ৰুম। ৰোৱাৰ আগতে দেখিছে মই ধাননি পথাৰৰ মাজত গাঁত কৰি এই পুলিসমূহ তাত ৰোপণ কৰিম। আপোনালোকে দেখিছে যে এটা গাঁতৰ পৰা এটাৰ দূৰত্ব 10 ফুট মান ৰাখিছোঁ মই, ইটোৰ পৰা ইটো। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে এনেধৰণে মই গাঁতসমূহ খান্দি লৈছোঁ। এই গাঁতসমূহ খান্দাৰ পাছত পুলিসমূহ মই এনেদৰে ৰোপণ কৰিছোঁ আৰু এটা খুলিত মই মিনিমাম 3টা বা 4টা পুলিহে ৰোপণ কৰিছোঁ। আপোনালোকে দেখিছে যে মই পুলিসমূহ ৰোপণ কৰিবৰ সময়ত মাটিবোৰ ভালদৰে কোৰেৰে ভালদৰে চহাই পিনে পুলিসমূহ ৰোপণ কৰা হৈছে। আপোনালোকে দেখিছে যে কি সুন্দৰভাৱে পুলিসমূহ মই ৰোপণ কৰিছোঁ। পুলিসমূহ ৰোপণ কৰাৰ পাছতেই মই এনেদৰে পুলিসমূহত গোবৰ প্ৰয়োগ কৰিছোঁ। মই আগতে পুলিসমূহ ৰুওঁতে গোবৰ ব্যৱহাৰ কৰা নাই, পুলিসমূহ ৰোৱাৰ পাছতে গোবৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিছে মই প্ৰথমতে পুলিসমূহ ৰোৱাৰ পাছত পানী দিছোঁ। পানী দিয়াৰ পাছত পুলিসমূহত মই এতিয়া গোবৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিছে যে মই মগেৰে বস্তাত ভৰাই পিনে অনা গৈছিল গোবৰ। এতিয়া মই গোবৰ ব্যৱহাৰ কৰিছোঁ। এই গোবৰসমূহ এনেদৰে ব্যৱহাৰ কৰাৰ পাছত মই ইয়াক ভালদৰে আকৌ ইয়াক চহাই দিম। আপোনালোকে দেখিছে গোবৰসমূহ মই কেইদৰে পুলিসমূহত দিয়া গৈছে। পুলিসমূহত গোবৰ দিয়াৰ পাছত মই এনেধৰণে কোৰেৰে আকৌ কোৰ মাৰি দিয়া গৈছে, যাতে সেই গোবৰসমূহ মাটিৰ লগত সম্পূৰ্ণভাৱে মিলি যায়। আপোনালোকে দেখা পাইছে যে গোবৰ দিয়াৰ পাছত মই এনেকৈ পুলিসমূহত আকৌ কোৰেৰে মাটিৰ লগত গোবৰসমূহ মিহলাই দিছোঁ। গোবৰসমূহ প্ৰয়োগ কৰাৰ পাছতে আপোনালোকে দেখিছে পুলিবোৰ ঠন ধৰি অলপমান ডাঙৰ হ'ব ধৰিছে। মই আকৌ হাতেৰে পুলিসমূহ নিয়নীকৰণ কৰি দিছোঁ। আপোনালোকে দেখিছে যে মই খুচৰি দিছোঁ যাতে গোবৰসমূহত আকৌ মাটিৰ লগত মিহলি হৈ যায়, যিবিলাক অলপ টান হৈ গোবৰ থাকে। মই এই ৰঙালাও খেতি কৰোঁতে ইয়াত যদি আৰু কিবা কৰিব পৰা যায়, আপোনালোকৰ পৰা দিহা পৰামৰ্শ পালে মই উপকৃত হ'ম। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ।